কৃষ্ণ কৃষ্ণ
মই ঘৰ মোৰ টেঙানী কণ্টবিলত মই এওঁলোকক দিহানাম শিকাই থকা আজি প্ৰায় এমাহমান হ'ল কিন্তু আমি এটা বস্তু জানিব পাৰিছোঁ মানে বা দেখা পাইছোঁ আজিকালি দিহানাম প্ৰতিযোগিতা বুলিলে প্ৰায় মহিলাসকলকহে দিহানাম প্ৰতিযোগিতা দেখা যায় সেয়েহে মই চিন্তা কৰিলোঁ যে এনেকুৱা কণ কেইটামান সৰু ল'ৰাক যদি আমি দিহানাম শিকাই থৈ যাব পাৰোঁ ভৱিষ্যলৈকে থাকি যাব আৰু ভাবিছোঁ তেওঁলোকক লৈ বিশ্ব দৰবাৰলৈ যাতে আমি আগবাঢ়ি যাবলৈ ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ